নমস্কাৰ, মই ৰাখী মোৰ কিটচেন ৰাখীৰ চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত এটা ভোগৰ খিচিৰি ৰেচিপি লৈ আহিছোঁ আৰু আপোনালোকে চাব কেনেকুৱা লাগিলে। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো দবাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু মই আগলৈও এনেকুৱা বহুত ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰলৈ মই লৈ আহিম। তেতিয়াহ'লে আহক দেৰি নকৰি আমি ৰেচিপিটোৰ ওচৰলৈ যাওঁ। মই আজি আপোনালোকক ভোগৰ খিচিৰি বনাই দেখুৱাইছোঁ, যিটো আমি পূজাত ভোগ দিয়ে সেই খিচিৰিটো বনাই দেখাইছোঁ। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুতেই ধুনীয়া হয়। আহকচোন মই কেনেকৈ বনালোঁ তাকে চাওঁ। খিচিৰি বনাবৰ কাৰণে আমাক লাগিব চাউল, দালি, ইয়াত মই মগুৰ দালি লৈছোঁ আৰু ডাঙৰকৈ কাটি লোৱা আলু, ৰঙালাও, তেজপাত, শুকান জলকীয়া আৰু ইয়াত মই ৰুকি লোৱা আদা, পাঁচফোৰণ, কেঁচা জলকীয়া, গোটা জিৰা আৰু ইয়াতে লৈছোঁ মই ঘি। এইটো মই ঘি লৈছোঁ, যিহেতু ভোগৰ খিচিৰি হয় সেইকাৰণে আমি ঘি ব্যৱহাৰ কৰিম। মই দালিখিনি ইয়াতে শুকানে ভাজি ল'ম। ইয়াত মই কোনো তেল ব্যৱহাৰ কৰা নাই, শুকানে ভাজিম। অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি থাকিম। এটা খুব ধুনীয়া গোন্ধ ওলাব, তেতিয়াই মই গেছটো অফ কৰি পানীত ধুই ল'ম। এয়া মোৰ তেলখিনি গৰম হৈ গ'ল, তাত মই কাটি ৰখা আলু কিপিচ দি দিম আৰু অলপমান ফ্ৰাইকৈ ল'ম। আলুখিনি মই সিজিব নিদিওঁ, অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। এয়া মোৰ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা নমাই ৰাখিম। আৰু ইয়াতে মই ৰঙালাও কেপিছোঁ অলপমান ফ্ৰাই কৰি ল'ম। এয়া মোৰ ৰঙালাওখিনি ফ্ৰাই কৰা হৈ গ'ল। এইখিনি এতিয়া মই কাঢ়ি ৰাখিম। মোৰ এতিয়া ঘিখিনি গৰম হৈ গ'ল, তাত মই তেজপাত দি দিম। তাৰপিছতে মই ইয়াতে শুকান জলকীয়া দি দিছোঁ। তাৰপিছত অকণমান মই লৰাই লৈছোঁ ভালকৈ। তাৰপিছত মই মোৰ ইয়াতে পাঁচফোৰণখিনি ফুটাই লোৱা হৈ গ'ল। তাৰপিছত মই ইয়াত জিৰা দি দিম। জিৰাখিনিও ভালকৈ ফুটাই ল'ম। তাৰপিছত মই ৰুকি লোৱা আদা দি দিম। আদাকণ মই ভালদৰে, এয়া মোৰ আদাখিনি ভাজি লোৱা হৈ গ'ল। তাৰপিছতে মই চাউল আৰু দালিখিনি মই ধুই লৈছিলোঁ, সেইখিনি দি দিম। এয়া মই চাউল আৰু দালিখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে মই নিমখ দিম, নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। হালধি দিম 1.5 চামুচ, অকণমান ৰেড চিলি পাউডাৰ দিম কালাৰটোৰ কাৰণে, আৰু অকণমান জিৰা পাউডাৰ দিছোঁ। তাৰপিছত ভালকৈ চাউল আৰু দালিখিনি মই ভাজি ল'ম। এয়া মোৰ ভালকৈ ভাজা হৈ গ'ল। তাৰপিছত মই ফ্ৰাই কৰি ৰখা আলু আৰু ৰঙালাও কেপিচ ইয়াতে দি দিছোঁ। তাৰপিছত মই আকৌ অকণমান ভালকৈ লৰাই লৈছোঁ। এয়া মোৰ পানী দিয়া হৈ গ'ল আৰু অকণমান লৰাই দিব। তাৰপিছত কেঁচা জলকীয়াকেইটা মই ইয়াতে দি দিছোঁ আৰু এখন ঢাকনা লগাই আপোনালোকে 10 মিনিট সময় কাৰণে উতলিবলৈ দিব। মাজে মাজে লৰাই থাকিব লাগিব।
আৰু যদি পানী দিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। এয়া মোৰ খিচিৰিখিনি হৈ গ'ল। আপোনালোকে দেখিব পাৰিছে পানী যথেষ্টখিনি শুকাই গ'ল। ঠাণ্ডা হ'লে আৰু অলপ টান হৈ যাব, সেইকাৰণে মই ইয়াতকৈ আৰু বেছি পানী নুশুকুৱাওঁ। মই নমোৱাৰ আগতে 1 চামুচ গাই ঘিউ দি দিছোঁ। এয়া আমাৰ ভোগৰ খিচিৰি ৰেডি হৈ গ'ল। মই ইয়াতে ৰঙালাও ফ্ৰাই আৰু পাপৰ দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আগলৈ মই আৰু এনেকুৱা বহুত নতুন নতুন ৰেচিপি লৈ আহিম।